নমস্কাৰ, মোৰ নাম শ্ৰীমতী সঞ্চিতা কাশ্যপ। মই নাজিৰাৰ ছেইণ্ট পিটাৰ স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰী। মোৰ যোগাযোগৰ নম্বৰ 9854481743। আবৃত্তিৰ বাবে নিৰ্বাচিত কবিতাৰ শিৰোনাম জন্মভূমি, কবি নলিনীবালা দেৱী। মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই, জনমৰ আদিম পুৱাত। মুদিম আকৌ চকু তোমাৰ কোলাতে শুই, জীৱনৰ শেষ সন্ধিয়াত। মৰাৰ পিছতো যেন পাওঁহি আকৌ ঠাই, চেনেহৰ শীতলী কোলাত। ভাগৰুৱা আত্মাই শেষৰ জিৰণিলৈ জিৰাবহি তোমাৰ ছায়াত। পক্ষী হৈ আকাশৰ বুকুত ফুৰিম উৰি, বাঁহ ল'ম ওখ বিৰিখত। পুৱতিৰ লগে লগে জগাম তোমাক নিতে, বনৰীয়া সুৱদী গীতত। আকাশৰ তৰা হৈ লাগি চাম ৰৈ, সেউজীয়া শোৱনি জেউতি। জোনাকত লীন হৈ বিমান পথত ৰৈ, উৰে ৰাতি কৰিম আৰতি। হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ, ফুলি ৰম মানসী বিলত। মলয়াৰ সুৱৰত পাৰিজাত ৰেণু সানি, ধুলাম তোমাৰ চৰণত। নমস্কাৰ।